বাইদেউ নমস্কাৰ। নমস্কাৰ। এনি নেটৱৰ্কৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আগন্তুক নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা এজনী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ, আপোনালোকে মোৰ ইয়াতে অহাৰ কাৰণে। আগন্তুক নিৰ্বাচনত মই মহিলা হিচাপে মই কাম কৰিব বিচাৰিছোঁ বা কাম কৰিও আছোঁ। মই নিজেই ব্যৱসায়ত আছোঁ জড়িত হৈ, আৰু সেইকাৰণে মই বহুত দিনৰ পৰা মোৰ গোটেই পৰিয়ালটো একচুৱেলি বিজেপিৰ লগত জড়িত। পাৰ্টীয়ে যদি বিচাৰে, দলে যদি বিচাৰে, তেতিয়াহ'লে মই দিছপুৰ সমষ্টিৰ পৰা অহা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। মই আশা ৰাখিছোঁ দলে মোক মহিলা হিচাপত 100% দিব বুলি। আপোনাৰ দৃষ্টিত দিছপুৰ সমষ্টিৰ প্ৰধান সমস্যাসমূহ কি? দিছপুৰ সমষ্টিৰ বহু সমস্যা যোৱা 5 বছৰত প্ৰায়ে শেষ। কাৰণ পঞ্চায়তত আপুনি যদি যায়, দেখিব ৰাস্তা ঘাটবোৰ পদূলিবোৰ গোটেইখিনি পঞ্চায়তে সামৰি লৈ কৰিছেই, হয়তো অহা বছৰলৈকে নাথাকিবই। আৰু দিছপুৰ সমষ্টিটো যিহেতু এটা বৃহৎ সমষ্টি, ইয়াত এটা 4 লাখ ভোটাৰ আছে, আৰু ইয়াত ৰুৰেল আৰু আৰবান দুইটাই দেখা পাব। আৰু ইয়াত বহু বেলেগ বেলেগ ভাষীৰ লোক আছে। নানা জাতি বুলি ক'লে ভুল নহ'ব। ইয়াতে জাতি জনজাতি বেলেগ বেলেগ আছে, আপুনি বহুত সম্প্ৰদায় পাব। আৰু দিছপুৰ সমষ্টিটোতো এটা সঁচাকৈ এটা মই যিহেতু নিজে গৈ আছোঁ, মানুহৰ ঘৰত লগ পাবলৈ গৈ আছোঁ, গৈ ফালে গম পাই আছোঁ ইমান বেলেগ বেলেগ ভাষাৰ মানুহ আছে ইয়াত, আপোনাৰ নিজৰে ভাল লাগি গৈছে। এতিয়া আপুনি ক'লে প্ৰধান সমস্যাৰ কথা। ইয়াত প্ৰধান সমস্যা, ইমান ঘূৰাৰ পিছত দেখোন মানুহে কয় যে নাই, এইবাৰ মই যিহেতু টিৱা ইলেকশ্যনত কো-ইনচাৰ্জ আছিলোঁ সোণাপুৰ সমষ্টিৰ, তাতো জিকাই আনিছোঁ বাৰু। গোটেই 6টাই জিকিছে। 6টা দিছপুৰ সমষ্টিৰ 6জন আছিলে, তেওঁলোকে জিকিলে। টোটেল 36 আছিলে আমাৰ, 34 জিকিলে। আমি বিজেপিত গোটেইখিনি আমিয়ে ল'ব পাৰিলোঁ। যেতিয়া আমি ভোট বিচাৰি ঘৰে ঘৰে গৈছোঁ, তেতিয়া তেওঁলোকে কৈছে আমি ভোট দিমেই, কাৰণ আমি ৰাতিপুৱাৰ পৰা তেওঁলোকেহে যিবোৰ আঁচনি আছে, আঁচনিবোৰ তেওঁলোকেহে কৈ দিছে। আমি এইবোৰ আঁচনি পাইছোঁ। ৰাতিপুৱাৰ পৰা সিহঁতে গেছ পালে, ঘৰ পালে, চাউলটো বাৰু পায়ে আছে। তাৰোপৰি তেওঁলোকে এইবাৰ স্কুটি দিয়াৰ কাৰণে বহুত ছোৱালীবিলাকে খুব ভাল পাইছে, বহুত পাইছোঁ দেই তেনেকুৱা, খুব ভাল পাইছে। তাৰপিছতে এতিয়া এনেকুৱা হৈছে যে আপোনালোকে আৰু ক'ব নালাগে, আমি গৈ নিজে বিজেপিকে ভোটটো দিম। আৰু সঁচাকৈ টিৱাত দিছেও, সেইকাৰণে টিৱা জিকিছে। আৰু এইবাৰ যিটো আগন্তুক নিৰ্বাচন যিটো 21ত আছে, সেইটোতো আমাকেই তেওঁলোকে ভোট দিব। এইটো নহয় যে ময়ে টিকেট পাম বা মোক নিদিলে হাৰিব, এনেকুৱা কোনো কথা নাই। তাত বিজেপি সুন্দৰভাৱে আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰিছে, আৰু আমাৰ দলেই জয়ী হ'ব। যিটো আমাৰ সভাপতিয়ে কৈ আছে 100+, বিজেপি প্লাছ 100+, সঁচাকৈ সেইটো হ'ব গৈ আছে। আৰু এতিয়া তাৰ সমস্যাৰ ভিতৰত অলপ ৰখি গৈছে সমস্যা, নৰখা নহয়। যেনে আপোনাৰ ধৰক কিছুমান চহৰ অঞ্চলতে অলপ নলা, যিটো ড্ৰেইন আৰু বনাই আছে, কিন্তু বনাই থাকিলেও অকণমান ৰাইজেও কি কৰিব লাগে, তেওঁলোকে ধৰক লেতেৰাখিনি ড্ৰেইনতে নেপেলাই যদি যিবোৰ ডাষ্টবিন থাকে ডাষ্টবিনত পেলায়, তেতিয়াহ'লে বেছি ভাল হয়। আৰু দ্বিতীয়তে হ'ল পাৰ্কিঙৰ সমস্যাটো আমাৰ নিজৰ হেৰিতে হৈছে। কাৰণ দিছপুৰত আপুনি দেখিব বহুত পাৰ্কিঙৰ জেগা থাকে, তাত গৈ পাৰ্কিং নকৰে, মেইন ৰাস্তাটোতে GS ৰোডতে কৰে বা গলিটোতে কৰে। অলপমান ছাইড কৰি অকণমান যদি মানুহখিনিয়ে ভাবে, নো ডাউট আমাৰ ৰাইজে বহুত সতৰ্ক হৈছে আগতকৈ। স্বচ্ছ ভাৰতৰ কাৰণে য'তে ত'তে আজিকালি নতুন প্ৰজন্মই য'তে ত'তে বস্তু লেতেৰা নেপেলোৱা হৈছে। মই গৈছোঁ, দেখিছোঁ। আৰু মই এতিয়ালৈকে প্ৰায় 20,000 ঘৰলৈকে যাব মই সক্ষম হৈছোঁ। মই গৈছোঁ, ক'ভিডৰ সময়ত গৈছোঁ। ক'ভিডৰ সময়ত যাওঁতে যেতিয়া এপ্ৰিল মাহ চব বন্ধ, সেইখিনি সময়ত এনেকুৱা হৈছিলে, আপোনাৰ এটা মই এঘৰ মানুহৰ কথালৈ কৈছোঁ, তেওঁলোকক একদম বন্ধ কৰি দিছে।
ক'তো যাবও নিদিয়ে, পানীও চুব নিদিয়ে, একো নাই, এইখিনি বেলতলাতে। তেতিয়া মোক কিবাকৈ মোৰ তাত ফোনটো আহিলে, খোৱা বোৱাটো একো দিয়াই নাই, মানে ৰাইজে হেৰি কৰিলে, বন্ধ কৰি থৈ দিছিলে। তাৰপিছত মানে তেওঁলোকে পুলিচ মাতি বন্ধে কৰি দিলে আৰু তাৰপিছতে কোৱাৰেণ্টাইন কৰি থ'লে। মই গ'লোঁ, গৈ মোৰ লগত মোৰ সৰু ল'ৰাটোক লৈ গ'লোঁ, গৈ একদম তেওঁলোকক মানে তেওঁলোকৰ ঘৰৰ ওচৰ গৈ পোৱালে মানুহখিনি কান্দিব ধৰিছে, এঘৰ মানুহক যেতিয়া বন্ধ কৰি থৈছে। মই গৈ তেওঁলোকক চাউল এইবিলাক যিবোৰ দিবলগীয়া অত্যাৱশ্যক বস্তুখিনি মই দিছোঁ সুন্দৰভাৱে, আৰু ওচৰৰ মানুহখিনিক বুজাইছোঁ যে ক'ভিডটো এনেকৈ নহয়, যিটো ভয় কৰি আছে নদত। তাৰপিছত সকলোৱে মানে ৰাইজেও আৰু তাতে সহযোগ কৰিছে। এতিয়া এনেকৈ ঘূৰি ফুৰোঁতে মই এটা ক'ভিডৰ সময়তে মই চবতকৈ দুখ লগা ঘটনা হ'ল এইটোৱে, বেছিভাগ মানুহৰ ঘৰত মানে ল'ৰা ছোৱালী চাকৰিৰ সংকাতত বাহিৰৰ ষ্টেটত আছে। মাক দেউতাকে যাৰ দুটা আছে ল'ৰা ছোৱালী, তেতিয়া বাৰু এটা ঘৰত আছে এটা বাহিৰত আছে, সেইটো অলপমান ঠিক আছে। কিছুমান এনেকুৱা পাইছোঁ তেওঁলোকৰ দুটাই বাচ্ছা বাহিৰত গৈ আছে। মই সেইকাৰণে চিন্তা কৰিছোঁ যে মই যেতিয়া দলে মোক যেতিয়া টিকেট দিব, টিকেট দিয়াৰ লগে লগে জয়ী হ'ম, বিজেপি জয়ী হ'বই। প্ৰথম মোৰ কাম মানে মই ভাবি লৈছোঁ কৰিব লাগিব, আমাৰ ল'ৰা ছোৱালীখিনিক এংগেজ কৰা ইয়াত দিছপুৰ সমষ্টিত। আৰু এংগেজ কৰিবৰ কাৰণে এণ্টাৰপ্ৰিনাৰ হ'ব লাগিল। এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে, আত্মনিৰ্ভৰশীল হৈ তেওঁলোকে খেতিৰ কাম, যিখিনি আপোনাৰ গাঁৱত অঞ্চল পৰিব, তাত তেওঁলোকে খেতি কৰি বা ফিচাৰী হয় এনেকুৱা খেতি কৰিও নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে। যিখিনি আমাৰ আৰবান, যাতো ইমান মাটি নাথাকিব, তেওঁলোকে সৰু সৰু ইণ্ডাষ্ট্ৰিও কৰিব পাৰে। বহুত আজিকালি ওলাইছে কটেজ ইণ্ডাষ্ট্ৰি, সেনেকুৱাৰো কৰিব পাৰে। আৰু মই ভাবোঁ বেছিভাগ উন্নত দেশত কিন্তু এতিয়াও কটেজ ইণ্ডাষ্ট্ৰিবোৰ ভাল ডেভেলপ হৈ আছে। ঠিক তেনেকৈ অকল কটেজ ইণ্ডাষ্ট্ৰি নহয়, আৰু যদি আমি বেলেগ ইণ্ডাষ্ট্ৰি ইয়াতে লৈ আহিব পাৰোঁ আমাৰ দিছপুৰ সমষ্টিত, যেনেকৈ IT ছেক্টৰটো। IT ছেক্টৰটো হয় কি, আপুনি যদি চায় যিবোৰ ল'ৰা ছোৱালী আমাৰ বাহিৰত গৈ কাম কৰি আছে, IT ছেক্টৰটো কাম কৰি আছে। আৰু IT ছেক্টৰটো যদি আমি ইয়াতে আনি কৰিব পাৰোঁ, যিহেতু আমাৰ ল'ৰা ছোৱালী ইয়াতে খুব স্মাৰ্ট, তেওঁলোকে নিজে ইংলিছ ক'ব পাৰে। আৰু আপুনি চাই যদি নৰ্থ ইষ্টৰে ল'ৰা ছোৱালী স্মাৰ্ট, তাতেতো গুৱাহাটীৰখিনি আৰু সৰুৰ পৰাই এটা দিছপুৰ সমষ্টি মানে এটা বেলেগ প্ৰভাৱত ডাঙৰ হয়। ল'ৰা ছোৱালীবোৰ খুব স্মাৰ্ট হয়। তেওঁলোকক যদি ফিৰাই আনি আমি ইয়াতে IT ছেক্টৰটো যদি আমি ষ্ট্ৰং কৰিব পাৰোঁ, ভাল ইণ্ডাষ্ট্ৰি এটা কৰিব পাৰোঁ বা হাব কৰিব পাৰোঁ, মই ভাবোঁ মাক দেউতাকে যিটো ফেষ্টিভেলৰ সময়ত এটা দুখ পায়, উৎসৱ এটা হ'লে, বিহু আহিলে ল'ৰা ছোৱালী নাথাকে, বা ক'ভিডৰ সময়ত যিখিনি কান্দিছে, সেই কান্দোনখিনি দেখি মোৰ নিজৰে খুব বেয়া লাগিছে। ক'ভিডৰ সময়ত আৰু এটা হৈছে আমাৰ দিছপুৰ সমষ্টিত, ভাষা লৈ কিছু ভাষাৰ মানুহ মানে এটা, মই ক'ব বিচাৰিছোঁ এটা ভাষাৰ লোক, তেওঁলোকক অকণমান তেওঁলোক অৱহেলিত হৈ আছিলে। তেওঁলোকৰো ভূমিকা আছে, মই তেওঁলোকক অৱহেলিত হ'ব নিদিওঁ মই আহিলে। আৰু তেওঁলোকে মোক সদায় কৈ আছে যে আপুনি টিকেটটো কিবাকৈ আনক। মই কৈছোঁ মা কামাখ্যাৰ যদি কৃপা থাকে মই টিকেটটো পাম, আৰু দলে দিলে প্ৰথমতে এইখিনি কাম কৰাৰ কাৰণে চেষ্টা কৰিম। যেনেকৈ এটা ভাষাৰ মানুহক যদি আপোনাৰ অৱহেলিত কৰি থাকে, তেওঁলোকৰ ৰাতিপুৱাৰ পৰা তেওঁলোকে কেনেকুৱা এটা হিচাপত তেওঁলোকে জীয়াই আছে ভাবকচোন। তেওঁলোকৰ যদি সেই অৱহেলিতটো যদি নোহোৱা কৰিব পাৰোঁ, বা নোহোৱা কৰিম বুলিয়ে ভাবি লৈছোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিখিনি অলপ অলৰেডি আমাৰ যিমান সমস্যা আছিল দিছপুৰত বহুতখিনি শেষ কৰা হৈছে। সেই যি ধৰক ৰখি যায়েই, ধৰক 5 বছৰহে গৈছে, গতিকে যি এটা দুটা ৰৈ গৈছে সেইখিনি মই সমস্যা দূৰ কৰিবৰ কাৰণে মই পাৰিম। দিছপুৰ সমষ্টিবাসীলে আপোনাৰ ফালৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰক। নমস্কাৰ। 52 নং দিছপুৰ সমষ্টিৰ কাৰণে মোৰ কৰজোৰ অনুৰোধ, তেওঁলোকৰ সহায় সহযোগ লাগে মোক। কাৰণ মই MLA হ'ব পাৰিলে দিছপুৰৰ যিখিনি অলপ ৰৈ যোৱা সমস্যা আছে, আৰু তাৰ ভিতৰত প্ৰধান সমস্যা হ'ল যে আমাৰ ল'ৰা ছোৱালীখিনি ইয়াতেই চাকৰি পোৱাৰ ব্যৱস্থা, নিযুক্তি হোৱাৰ ব্যৱস্থা, তেওঁলোকে যেনেকৈ কৰ্মৰতভাৱে ইয়াতে যাতে থাকে, নিজৰ পৰিয়ালৰ লগত যাতে থাকে, মাক দেউতাকৰ লগত থাকে, সেইটো কৰাৰ কাৰণে মোৰ খুব ইচ্ছা, আৰু মই সেইটো কৰিব পাৰিম। আৰু মোৰ নিজৰ ওপৰত আত্মবিশ্বাস আছে। মা কামাখ্যাৰ কৃপাত মই যদি টিকেট পাওঁ মই এইখিনি কৰিম। আৰু ইয়াতে আৰু এটা কথা থাকিব, আমাৰ বিজেপি দলক মই যথেষ্ট সন্মান কৰোঁ, খুব ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। গতিকে দলে যদি দিয়ে আগন্তুক নিৰ্বাচনত মোক
টিকেট তেতিয়াহ'লে মই এইখিনি কৰিম আৰু যদি কিবা কাৰণত টিকেট নাপাওঁ দলে যাক দিব বিজেপিক জিকাই অনাত মোৰ ফালৰ পৰা মই যিমানখিনি নিষ্ঠাৰে কাম কৰিব লাগে মই কৰিম এয়াই মোৰ ক'বলগীয়া ধন্যবাদ